আজি মেডামেফি উপলক্ষে মই বৰ্তমান আহি উপস্থিত হৈছো মৰিয়নিৰ পুখুৰীয়াত। ইয়াত দেখা পোৱা গৈছে টাই আহোমসকলে সকলোৱে লগ লাগি বিহু ভোজৰ আয়োজন কৰা দেখা পোৱা গৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা দেখা পোৱা গৈছে। লগতে এই কথা উল্লেখ কৰিব লাগিব যে চাওলুং চুকাফাৰ দিনৰে পৰা চাওলুং চুকাফাই যেতিয়া অসমলৈ আগমন কৰিছিলে, আগমনৰ পথত বিভিন্ন সময়ত তেখেতে মেডামেফি উদযাপন কৰা দেখা পোৱা গৈছিল। এয়া হয়তো ইৰাৱতী নৈ পাৰ কৰাৰ পাছতেই হওক বা কোনো এখন ৰাজ্য জয় কৰাৰ পাছতেই হওক, প্ৰত্যেকবাৰে তেখেতে মেডামেফি উদযাপন কৰিছিলে আৰু চৰাইদেউতো ৰাজধানী স্থাপন কৰোঁতে মেডামেফি পালন কৰা দেখা পোৱা গৈছিলে। আৰু ঠিক সেইদৰে কালক্ৰমে জয়দেৱ সিংহৰ যেতিয়া ৰাজ সিংহাসনত বহিছিল, তেখেতে হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিলে, হিন্দু ধৰ্মক তেখেতে প্ৰাধান্য দিছিলে। নিজৰ পূৰ্বপুৰুষসকলৰ যি সুঁৱৰি যি মেডামেফি পতা হয়, সেই মেডামেফিক তেখেতে গুৰুত্ব দিয়া নাছিলে আৰু শেষত মিৰ্জুমলা হাতত পৰাস্ত হৈছিলে। আৰু তেতিয়া তেখেতে আতংকৰ বুঢ়াগোহাঁই বৰ দুখ মনেৰে কৈছিলে যে এই কথা কৈছিলে তেখেতক পূৰ্বপুৰুষসকলে লগ এৰিলে, কিয়নো তেখেতে মেডামেফি উদযাপন নকৰিলে। আৰু তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ ভাতৃ চক্ৰধ্বজ সিংহই ৰাজ সিংহাসনত বহিছিলে আৰু চক্ৰধ্বজ সিংহই ধুমধামেৰে চৰাইদেউত ধুমধামেৰে তেখেতে মেডামেফি উদযাপন কৰা দেখা পোৱা গৈছিল। আৰু তাৰ পাছৰে পৰা আহোমসকলে মেডামেফি ধুমধামেৰে উদযাপন কৰা দেখা পোৱা গৈছে। চাওলুং চুকাফাৰ দিনৰে পৰা এই মেডামেফি উদযাপন কৰা দেখা পোৱা গৈছে। আৰু মই ভিতৰ ভাগলৈ সোমাই যাব বিচাৰিম আৰু মোৰ সহযোগীয়ে ইয়াত সামগ্ৰী এই তাহানি যুগৰে পৰা বৰ্তমান সময়লৈকে আহোমসকলে এইদৰে পূৰ্বপুৰুষসকলক সুঁৱৰি মেডামেফি উদযাপন কৰা দেখা পোৱা গৈছে। ইয়াত বিভিন্নজন আছে, বিভিন্নজন আহি উপস্থিত হৈছে আৰু এইদৰে তেওঁলোকে বিশেষ ভোগ ইয়াত দিয়া দেখা পোৱা গৈছে। মোৰ সহযোগে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাব, আপোনালোকে দেখা পাব। এইদৰে আচলতে বিভিন্ন ধৰণৰ নৈবত্যৰে আধ্যাত্মিকতাৰে এইদৰে পূৰ্বপুৰুষসকলক সুঁৱৰি এইদৰে আচলতে তেওঁলোকে প্ৰত্যেক বছৰে 31 জানুৱাৰী এই বিশেষ দিনটোত তেওঁলোকে মেডামেফি উদযাপন কৰি অহা দেখা পোৱা গৈছে। এয়া দেখা পাইছে আপোনালোকে, তেওঁলোকে নৈবত্যৰে আধ্যাত্মিকতাৰে এইদৰে প্ৰত্যেক বছৰে তেওঁলোকে মেডামেফি 31 জানুৱাৰী দিনটোত এই বিশেষ দিনটোত তেওঁলোকে মেডামেফি উদযাপন কৰি আহিছে। আৰু ইয়াত বিভিন্নজন আছে, আমি আইতাৰ পৰা জানিব বিচাৰিম। কি ক'ব আজি এই বিশেষ দিন, কি ক'ব বিচাৰিব? মেডামেফি আমাৰ নিয়ম সেইটো কৰোৱে আমি চলিয়ে থাকে। কি কি দি আপোনালোকৰ পূৰ্বপুৰুষসকলক উপাসনা কৰা হৈছে? উপাসনা চাকি আৰু কণী আৰু কিবা কিবি বহুত দিয়া হয়, বৰা চাউলো দিয়া হয়। বৰা চাউল সেইবিলাক। আৰু বিশেষ কিবা সাজ পানী তেনেকুৱা? সাজ পানী আছে, আছে দিয়ে, সেয়া খায়। আৰু এইদৰে প্ৰীতি ভোজ খোৱাৰ লগতে তেওঁলোকে পূৰ্বপুৰুষসকলক সুঁৱৰি তেওঁলোকে বিভিন্ন আধ্যাত্মিকতাৰে নৈবত্যৰে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে পূৰ্বপুৰুষসকলক সুঁৱৰা দেখা পোৱা গৈছে। চাওলুং চুকাফাৰ দিনৰ পৰা আজি এই বিশেষ দিনটোত 31 জানুৱাৰী মেডামেফি উদযাপন কৰা হৈছে। মই প্ৰথমে আজি এই পবিত্ৰ দিনটোত অসমৰ সমূহ ৰাইজক, বিশেষকৈ আহোম জাতীয় সমাজৰ সমূহ জ্যেষ্ঠজনলৈ তথা কনিষ্ঠজনলৈ বন্ধুসকললৈ অভিনন্দন জনাইছো। আজি এই পবিত্ৰ দিনটোত পূৰ্বপুৰুষসকলক স্মৰণ কৰা যায় আৰু মেডামেফি এই পবিত্ৰ দিনটোত তেওঁলোকৰ আত্মা সদগতিৰ বাবে প্ৰাৰ্থনা কৰা যায়। ইয়াৰ লগতে সম্প্ৰীতিয়ে একেলগতে এসাঁজ ভাত আৰু আমাৰ যিটো এনাজৰী, আমাৰ সমন্বয়, ইয়াৰ এটা সুন্দৰ এটি অনুষ্ঠান আমি মেডামেফি এই যোগেদি সৰুকালৰ পৰাই বাল্যকালৰ পৰাই দেখি আহিছো। মোৰ ভাল লাগে। মৰিয়নি সমষ্টিত প্ৰায় 8 জেগামানত মেডামেফি অনুষ্ঠান আয়োজন কৰে আৰু সকলো জাতি জনগোষ্ঠীৰ লোক ইয়াত আহি পেলাই অংশগ্ৰহণ কৰে। আজিও আমি পুখুৰীয়াত যি ঠাইত আছো বৰ্তমান, তাত আমি পুখুৰীয়াবাসী ৰাইজ, মৰিয়নি সমূহ ৰাইজ তথা বিল আছিজানা অসমৰ উদ্যোগত মেডামেফি অনুষ্ঠানটো দেখা পাইছো। সকলো শ্ৰেণীৰ লোক আহিছে, সকলো জাতিৰ লোক আহিছে, ইয়াত আমাৰ সমন্বয় ঘটিছে। এই পবিত্ৰ অনুষ্ঠানটো আমি যিমান পাৰো সকলোৱে আনন্দ উল্লাসেৰে আমি পালন কৰিব লাগে। মই আজি এই পবিত্ৰ দিনটোত সকলোকে অভিনন্দন জনাইছো। আৰু ইয়াত বিভিন্নজন আহি উপস্থিত হোৱা দেখা পোৱা গৈছে। মৰিয়নি এমএলএকে ধৰি বিভিন্নজনে ইয়াত আহি উপস্থিত হোৱা দেখা পোৱা গৈছে আৰু বিভিন্নজন আছে, আমি তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। কি ক'ব আজি এই পবিত্ৰ দিনটোত, কি ক'ব বিচাৰিব? চাওলুং চুকাফাৰ দিনৰে পৰা আজিৰ এই বিশেষ দিনটো উদযাপন কৰি অহা হৈছে, কি ক'ব? আজিৰ এই উদযাপনৰ সময়ছোৱাত
মেডাম মেফিৰ যি আজি এই অনুষ্ঠান আজি এই অনুষ্ঠানিয়াত পুখুৰীয়া গাঁওবাসী ৰাইজৰ উদ্যোগত মৰিয়নিবাসী ৰাইজৰ সহযোগত বীৰ লাচিত দেহানা অসম মৰিয়নি আঞ্চলিক সমিতিৰ সহযোগত আজি এটা আটক ধুনীয়া অনুষ্ঠান অনুষ্ঠিত হৈছে জাতিৰ সন্ধিক্ষণত আমি প্ৰতিটো সময়ত আমি ইতিহাসলৈ খুঁৱৰি যাওঁ আজিৰ এই ইতিহাস প্ৰসিদ্ধ আজিৰ এই দিনটোত আমি হাতাম পুৰুষীয়া আমাৰ পূৰ্বপুৰুষক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো আজি এই শ্ৰদ্ধাৰে সোঁৱৰাৰ এই জাতিৰ এই সন্ধিক্ষণতে আমি আশাবাদী আশা কৰো যে বীৰ লাচিত দেহানা অসমে প্ৰতিটো সময়ত খিলঞ্জীয়াৰ স্বাৰ্থত যিটো সংগ্ৰামী ধাৰা অব্যাহত ৰাখিছো আপোচবিহীন সংগ্ৰামী ধাৰা এই ধাৰাৰ ক্ষেত্ৰত আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো পূৰ্বপুৰুষৰ আত্মাৰ সদ্গতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰাৰ্থনা জনাইছো তেওঁলোকৰ আশীষ শিৰত লৈ আজি আমি তাৰিখত সংকল্প লৈছো যে আমি যুঁজিম পাৰিম জিকিম মানসিকতাৰ যিটো অগ্ৰসৰ হৈছো এই ক্ষেত্ৰত অন্তত অদৃশ্য শক্তিৰে আমাক সহায় কৰক প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক তাকে আমি আজিৰ তাৰিখত কামনা কৰিছো আৰু তেওঁৰ চৰণত আমি আজি বন্তি প্ৰজ্বলনৰ কৰি তাৰ মাধ্যমেৰে সমিতিৰ যোগেদি আমি পূজা পাতলৰ ব্যৱস্থা কৰা হৈছে আজিৰ এই সন্ধিক্ষণতে সকলো অসমবাসী ৰাইজ যোৰহাটবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছো আহক একতাৰে আগবাঢ়ো সজাতিৰে আগবাঢ়ো সফলতাৰে আগবাঢ়ো উদ্যমেৰে আগবাঢ়ো আমি যুঁজাৰু জাতি আমি যুঁজাৰ যিটো মানসিকতা সদায় গঢ় লৈ থাকক এয়াই বীৰ লাচিত দেহানা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমাৰ আহ্বান ধন্যবাদ আৰু এইদৰে আচলতে তেওঁলোকে প্ৰীতিভোজ খোৱাৰ লগতে আজিৰ এই বিশেষ দিনটো তেওঁলোকে বিশেষভাৱে উদযাপন কৰা দেখা পোৱা গৈছে আৰু বিভিন্নজন আহি ইয়াত উপস্থিত হোৱা দেখা পোৱা গৈছে আৰু বিভিন্নজনে ভিৰ কৰা পৰিলক্ষিত হৈছে মৰিয়নি দাঁতি কাষৰীয়া বিভিন্ন স্থানৰ পৰা আহি এইদৰে আচলতে ৰাইজ সমবেত হৈছেহি মোৰ সহযোগী সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই গৈছে ইয়াত বিভিন্নজন আহি পুখুৰীয়াৰ গাঁৱত আহি উপস্থিত হৈছেহি বীৰ লাচিত দেহানা অসম মৰিয়নি আঞ্চলিক সমিতিৰ সহযোগত 31 জানুৱাৰী আজিৰ এই বিশেষ দিনটো তেওঁলোকে উদযাপন কৰা দেখা পোৱা গৈছে আৰু ইয়াত বিভিন্নজনৰ লগতে মৰিয়নি এমএলএকে ধৰি বিভিন্নজন আহি উপস্থিত হোৱা আমি দেখা পাইছো আৰু ইয়াত প্ৰীতিভোজ তেওঁলোকে প্ৰীতিভোজৰ আয়োজন কৰি থকা দেখা পোৱা গৈছে আমি দেখুৱাম ইয়াৰ সামগ্ৰিক পৰিৱেশটো ইয়াত এইদৰে আচলতে প্ৰীতিভোজৰ বাবেও আয়োজন চলাই থকা দেখা পোৱা গৈছে বিভিন্ন ধৰণে তেওঁলোকে আয়োজন চলাই আছে মোৰ সহযোগী আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম কি বনাই থকা হৈছে বৰ্তমান কি গাহৰি বনাই ইপিনে দালি গাহৰি বনাই আছে তেওঁলোকে আজি লগে ভাগে এসাঁজ খাবৰ বাবে এইদৰে আচলতে তেওঁলোকে এইদৰে ৰন্ধন কৰি থকা দেখা পোৱা গৈছে ৰন্ধনস্থলীৰ পৰাই মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছো এই আপোনালোকে দেখা পাইছে ৰন্ধনস্থলীৰ পৰাই মই দেখাই আছো ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু সহযোগী আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম ইয়াত বিভিন্নজন আহি ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন স্থানৰ পৰা আহি মৰিয়নি পুখুৰীয়াত এইদৰে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে আজি যিহেতু বিশেষ দিন আহোমসকলৰ এই বিশেষ দিনটোত সকলোৱে লগে ভাগে লগ হৈ এসাঁজ খোৱাৰ লগতে পূৰ্বপুৰুষসকলক সুঁৱৰি পূৰ্বপুৰুষসকলক নৈবত্যৰে আধ্যাত্মিকতাৰে তেওঁলোকে উপাসনা কৰা দেখা পোৱা গৈছে মৰিয়নি পুখুৰীয়াত